লেফট সাইডৰ কিডনিত দুটা পাথৰ। তার নতুন ভিডিওত আপোনালোকক স্বাগতম জানাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোবাইল চলাকে যিটো আৰম্ভ কৰোঁ। আজি আমি যাবলৈ ওলাইছোঁ হেমান্ত ছাৰৰ তাতে, আৰু হেমান্ত ছাৰৰ অপাৰেশ্যন হৈছে। কি হৈছে, কি তাত মেডিকেলত কি কৰিলে, কি কৰা নাই আপোনালোকক দেখুৱাম, আৰু হেমান্ত ছাৰৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ হেমান্ত ছাৰৰ ঘৰ আহি পালোঁ। এইটো হেমান্ত ছাৰৰ ঘৰ। আমি এতিয়া ভিতৰলৈ সোমাই যাম। আৰু এইটো হেমান্ত ছাৰৰ ঘৰ আৰু হেমান্ত ছাৰৰ এইটো মন্দিৰ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাই আছোঁ। বলক। তো গাইজ থৈ দিলোঁ মোৰ এইখন ফৰ্চুনাৰখন। লওক। আৰু হেমান্ত ছাৰে ভিতৰত আছে, মোক মাতিছে। লওক। তো গাইজ এয়া আমাৰ হেমান্ত ছাৰ। তো ছাৰ কি বুলি কয়, অসুখ পাতি আপোনাৰ যি হৈছে, আপুনি কি বুলি কয় মেডিকেলত যাই কেনে পাইছে? নাই, মই ভাল পোৱা নাই। এই লেফট সাইডৰ কিডনিত দুটা পাথৰ। Am I a joke to you? Dice que no son joven. আৰু অপাৰেশ্যন হ'ল পৰহি, কিন্তু এতিয়ালৈকে ভাল পোৱা নাই। অহাকালি আকৌ যাম, সেইকাৰণে তোমাক ফোন কৰিছিলোঁ মই। ঠিক আছে, অহাকালি ময়ো যাব লাগিব। অহাকালি ৰাতিপুৱা ৰঙিয়াত যাম। ময়ো যাব লাগিব নেকি? তুমি গ'লে ভাল হয় মোৰ লগত। নিশ্চয় যাম, ফোন কৰিব মোক। নাই, তেতিয়া ফোন কৰিছিলোঁ তোমাক মই গাড়ীখন লৈ অহাৰ কাৰণে। এই আমাৰ বাইদেউ হাততে গাড়ীখন আছে, স্কুটিখন লৈ আহিব লাগে। এতিয়া মই লৈ আহিম নেকি? লৈ আহিব লাগে। আৰু সেই কালি ৰাতিপুৱা 7টা বজাৰ গাড়ীখনত বাছত ৰঙিয়াত যাম। ঠিক আছে, এইবিলাক ভিডিঅ' য'তে ত'তে নেদবা। আৰু Emotional, damn it! আৰু কেইদিন লাগছে মেডিকেলত থাকাতে? 7 দিন। 7 দিন লাগছে। ক'ত আছিল? গুৱাহাটী গুৱাহাটী বেলতলাৰ কোনখন মেডিকেলত? চেণ্ট্ৰেল নাৰ্ছিং হোম বেলতলা। কেনে পাইছে আপুনি? আৰে ভালেই, কিন্তু মোৰ বেমাৰটো এতিয়ালৈকে ভালেই পোৱা নাই। তো গাইজ মই এতিয়া স্কুটিখন আনিবলৈ যাম, আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকক। তো গাইজ এইটো মোৰ ছাৰ আচলতে নহয়, এইটো মোৰ সম্পৰ্কত ককা হয়। আৰু এয়া ককাৰ টিকলি এতিয়া মই আইতাক দেখুৱাবলৈ গৈ আছোঁ। তো গাইজ এয়া মোৰ আইতা, আৰু আইতাই বহুত লাজ কৰে। এতিয়া বঢ়িয়াকৈ আমাৰ পানী দিছে ফিল্টাৰত, আৰু টেট গেলা কৰিছে। আৰু আইতা ফ্ৰিজ আনিছে, বেছি দিন হোৱা নাই, 1 মাহমান হৈছে নেকি। এয়া ফ্ৰিজটো ঠাণ্ডা আছে গাইজ।